सपनों को बस्ते में रख कर चले हम उम्मीदों के पथ पर घर से चले हम स्कूल 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 चले हम सपनों को। हेलो एवरीवन, কি খবৰ আপোনালোকে? আশা কৰোঁ আপোনালোকে ভালে আছে, ময়ো ভালে আছে। বহুত দিন হ'ল ভ্লগ দিয়াই নাই, তাকে আজি আমি বিশেষ এটা কাৰণত ৰেডি হ'লো। আমাৰ গুণো ৰেডি হৈছে। গুণো এপিনে আমি ৰেডি হ'লো ন? ক'ত যাম আমি? স্কুলত যাবা? স্লাইড কৰিবা যাম আৰু দিনাম কৰিবা যাম আকৌ স্লাইড কৰিবা যাম। হয় নেকি? মানে স্কুল বুলি ক'লে মানে আমাৰ গুণুৱে যাব নিবিচাৰে। সেয়ে বাপেকে কৈছে কি আমি ঘূৰিব যাম আৰু স্কুলত খেলিব যাম বুলি কোৱাৰ কাৰণে সি স্কুললৈ ওলাইছে যাবৰ কাৰণে। তাকে এডমিশ্যনটো দিয়াই আহোঁ। তাৰপিছত আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব আৰু আগলৈকে চাই থাকিব। আমি ওলালোঁ, গুণু ওলালে। 12টা বজালৈ স্কুলখন খোলা থাকিব। এতিয়া গৈ পাওঁ নে নাপাওঁ। এইখন গুণুৱে যোনখন স্কুলত এডমিশ্যন ল'ব সেই স্কুলখনৰ গেট হয়। এয়া স্কুলখনৰ নাম। শুনা নাই কি কৈছা তুমি? কি কৈছা? কোৱা কি কৈছা? ইয়ৰ স্কুল? এইটো খুশানৰ স্কুল, গুণুৰ স্কুল। আপোনালোকক অকণমান দেখাইছোঁ গুণু যোনখন স্কুলত এডমিশ্যন দিম মই সেইখনৰ মানে অকণমান দৃশ্য দেখাই দিছোঁ। খেলিবলৈ জেগা আছে ষ্টুডেণ্টবোৰ। আমাৰ মানুহটোৱে এডমিশ্যন দিব আহি পোৱালীবোৰ ষ্টুডেণ্টবোৰৰ লগতহে ক্ৰিকেট খেলিব লাগি গ'ল। হেলমেট পিন্ধি এইয়া মোৰ গুণু দৌৰিছে। এইয়া স্কুলত দৌৰিছে। এনেকৈ খেলি থাকিবা ন গুণু? ভাল লাগিছে তোমাৰ স্কুলটো? স্কুলখন ইমান ধুনীয়াকৈ নাৰ্চাৰী কেজি বাচ্চাবোৰে খেলিব পৰাকৈ, ষ্টুডেণ্টবোৰে খেলিব পৰাকৈ খেলা আনি থৈছে। দিয়া উঠা। দিয়া লাহে 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 লাহে। পাৰিছা? অ'কে। ক্লাছ নকৰিব আৰু উল্টা ঘূৰা হৈছে। এইয়া ব'লা নোযোৱা ঘৰত নোযোৱা? অলপমান খেলিবা। বাচ্চাবোৰেতো খেলিব সেইকাৰণে ইয়াতে বান্ধি দিছে। ডাঙৰবোৰে বহুত দূৰে দূৰে খেলিব। এডমিশ্যনহে ল'ব আহিছে। এয়া বাপেক পুতেকৰ খেল দেখিছেনে? আমাৰ গুণুৱে বাপেকৰ লগত মই মাৰিম।
বয়েজ হোষ্টেল। হেল্ল' স্কুলটো কেনেকৈ লাগিছে পাপা? ভাল লাগিছে? আমি এতিয়া নাৰ্চাৰীটো যাব লাগিছিলে এটা গছ কিনিবৰ কাৰণে। অ'কে, আমি ঘৰত খ্ৰীষ্টমাছ গছ ৰুম আজি লৈ যাম হা। এই নাৰ্চাৰীখন